আজি আমি কোকৰাঝাৰ জিলা BPF দলৰ উদ্যোগত কোকৰাঝাৰ টাউনৰ 10টা ৱাৰ্ডৰ যিসকল আমাৰ সমাজকৰ্মী আছে বা গাৰ্জেনসকল আছে, বুদ্ধিজীৱী আছে বা গাঁওবুঢ়াসকল আছে, ইহঁতক লৈ পেলাই কিছু কথা আমি আলোচনা কৰিছে। যেহেতু আমি দল হিচাপে সকলো গাৰ্জেনক, সকলো সমাজকৰ্মীক জনোৱাৰ দায়িত্বটো আমাৰ যেহেতু আছে, এই হিচাপত আমি আজি আমাৰ দলৰ কোকৰাঝাৰ জিলাৰ দলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে এই আজি যিটো সভা এইটো পাতিছে, খুব ভাল হৈছে। বহুত ধৰণৰ বহুত শ্ৰেণীৰ আমাৰ কি বুলি কয়, বহুত শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ গাৰ্জেনসকল আহিছে, সকলো শ্ৰেণীৰ গাৰ্জেনসকল আহিছে। কোনোবা ৰিটায়াৰ্ড পাৰ্চন, কোনোবা সমাজকৰ্মী, কোনোবা মুঠতে ৰিটায়াৰ্ড পাৰ্চন, চবেই আহিছে। বেংগলীও আছে, বড়ো আছে, মুছলিমো আছে, চব জাতি জনগোষ্ঠী আছে, ৰাজবংশীও আছে, হিন্দীভাষীও আছে, নাথযোগী আছে, সূত্ৰধৰ আছে, আদিবাসী, মুঠতে টাউন হিচাপে যিমান জাতি জনগোষ্ঠীৰ গাৰ্জেনসকল আছে চবেই আহিছে। আৰু আলোচনাটো খুব ভাল হৈছে, মই খুব পজিটিভ পাইছোঁ। আৰু আজি যিটো আমাৰ দলৰ মেছেজ, এই মেছেজটো নিশ্চয় আমাৰ সমাজকৰ্মীসকলে বা গাৰ্জেনসকলে হয়তো শ্বেয়াৰ কৰিব চবৰ লগত। জানক আজিতো 30 তাৰিখ, আজি 30 তাৰিখ, BTC নিৰ্বাচনটো অহা 22 তাৰিখত 22 ছেপ্টেম্বৰত হ'ব, 22 ছেপ্টেম্বৰত হ'ব। আৰু যিটো কেণ্ডিডেট যিটো ফাইলিং, কেণ্ডিডেট যিটো নমিনেশ্যন, এইটো 2 তাৰিখে লাষ্ট, সেইটো চবেই গম পায়। আজি 30 তাৰিখ, আজি আৰু অহাকালিৰ ভিতৰত আমি কেণ্ডিডেটটো ক্লিয়াৰ কৰিম বুলি BPF দলৰ পৰা সেইদিনা কোৱা হৈছে। তো সেই হিচাপত আমি আজি 10টামান সমষ্টিটো মই ঠিক কৰিব বিচাৰিছোঁ, প্ৰায় ঠিকেই হৈছে। আৰু বাকী সমষ্টি অহাকালি কৰিম আমি। প্ৰথমত আমি 18টা সমষ্টি বাকী আছেতো, আমি প্ৰচাৰ কৰিব পৰা নাই বা টিকেটটো দিব পৰা নাই। আজি আমি 10টা সমষ্টিটো ঠিক কৰিছোঁ। প্ৰথমত ফাৰ্ষ্টনেই চেৰপাং, ওদালগুৰি জিলা। ফাৰ্ষ্টনেই চেৰপাঙত আমি ঠিক কৰিছোঁ আগৰে শ্যামচুন্দী ডাঙৰীয়াক আমি BPF দলৰ পৰা টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমাৰ ৰৌতা সমষ্টিৰ পৰা আমাৰ আজিৰ দিনত MLA চৰণ বড়ো ডাঙৰীয়াক আমি টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত ননাই চেৰপাং ইয়াত আমি BPF দলৰ পৰা ফল টপ্প ডাঙৰীয়াক টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমি মানাছ চেৰপাং এই সমষ্টিৰ পৰা আমাৰ জাংগিলা হাজোৱাৰী, ইয়াক আমি টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমাৰ চালবাৰী সমষ্টিত আমাৰ দিগন্ত গয়াৰী, ইয়াক আমি টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমি কখলাবাৰী সমষ্টি হিচাপে ইয়াত আমি টিকেট প্ৰদান কৰিছোঁ আমাৰ সোমখৰ বড়ো, চাৰ্টিফিকেট নামটো কি আছিল, মুঠতে সোমখৰ বড়ো না, মুঠতে সোমখৰ কখলাবাৰী হিচাপে। আৰু তামোলপুৰ সমষ্টি হিচাপে আমি জিতেন মোছাহাৰীক আমি টিকেট প্ৰদান কৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ আছে থুৰিবাৰী সমষ্টি হিচাপে খলিলুৰ ৰহমান, আৰু খালেংদুৱাৰ হিচাপে বনজাৰ ডিমাৰী, 10টা সমষ্টি। আৰু বাকী থাকিল 8টা সমষ্টি অহাকালি আমি কৰিম। আজি 10টা সমষ্টি আমি ঠিক কৰিব পাৰিছোঁ, সেইখিনিয়ে। এইফালে আমাৰ কোকৰাঝাৰৰ বনৰগাঁও আৰু ফকিৰাগ্ৰামটো থাকিল, আৰু এইফালে মছলপুৰ থাকিল, এইফালে বাগানপাৰা থাকিল, আৰু এইফালে মুঠতে 8টা সমষ্টি আৰু বাকী আছে। মুঠতে 10টা সমষ্টিটো আজি আমি ক্লিয়াৰ কৰিলোঁ। মইতো দেৱৰগাঁৱত খেলিব ফাইনাল, আৰু একটা সমষ্টি আৰু খেলিব। এইটো নিৰ্ভৰ কৰিব এই খাম্ফা ক'ত খেলে।
স্যার খাম্পাই কৈছে আপোনাক হাৰাব এইবিলাক প্ৰশ্ন কিয় সোধে নোহোৱা বেলেগ কথা সোধকচোন কি খাম্পা মোক হাৰাব মই খাম্পা হাৰাম এইবিলাক কি প্ৰশ্ন আমাৰ নিচিনা এইবিলাক কিয় সোধে খাম্পা আমাক হাৰাব পাৰি নেকি এইবিলাক নোহোৱা কুৱেশ্যনটো কিয় কৰে বেলেগ কথা সোধক খাম্পা ক'ত খেলে বিচাৰি পোৱা নাই মই চন্দনটো ঠিক হৈছে ভাল হৈছে আমি যিটো BPF দলে পানিছমেণ্ট দিব পৰা নাই চন্দনক এই পানিছমেণ্টটো এইবাৰ UPPL দিছে চন্দনক চিধা কথা এইটো ঠিক হোৱা নাই আজি 14 নম্বৰত খেলে না ক'ত খেলে মই পিছা কৰি আছে এই প্ৰমোদ এই খাম্পা আৰু এই ফেৰেঙা এই তিনিজনে ক'ত খেলে চাই আছোঁ মই এইটো ঠিক হোৱাৰ পিছত ময়ো ঠিক কৰিম আমাৰ লগত এণ্টায়াৰ BTCত মেইন কণ্টেষ্ট আমাৰ লগত হ'ব BJP ছেকেণ্ডতহে UPPL ঠিক আছে